সোশ্যাল মিডিয়াত নিশ্চয় আপোনালোকে সময় কটায় আৰু সোশ্যাল মিডিয়াত থাকিবলৈ আমাক ডাটাৰ প্ৰয়োজন হয় আৰু ডাটাৰ কাৰণে পইচা খৰচ কৰিবলগীয়া হয়। ফেচবুক বা ইনষ্টাগ্ৰামত পোষ্ট দিয়াৰ পিছত আমি আশা কৰোঁ লাইক বা কমেণ্টৰ। পিছে বিশ্বৰ এনে কিছুমান চেলিব্ৰিটি আছে যি এটা পোষ্টৰ বাবদ কোটি কোটি টকা লাভ কৰি আছে। এয়া কেনেকৈ সম্ভৱ জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্টৰ বাবদ টকা লাভ কৰা ব্যক্তিৰ শীৰ্ষত আছে ফুটবলৰ কিংবদন্তি স্বৰূপ ৰনাল্ডো। ৰনাল্ডোৱে ইনষ্টাগ্ৰামত এটা পোষ্টৰ বাবদ 6 কোটিতকৈ অধিক টকা লাভ কৰে। তেওঁৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা হৈছে 176 মিলিয়ন। এই ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ পিছ পৰি থকা নাই। বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত এটা পোষ্টৰ বাবদ লাভ কৰে 1 কোটিতকৈ অধিক টকা। তেওঁৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা হৈছে 36 মিলিয়ন। বলিউডৰ তাৰকা প্ৰিয়ংকা চোপ্ৰায়ো লাভ কৰে এটা পোষ্টৰ বাবদ 1 কোটিতকৈ অধিক টকা। এনে পোষ্টক কোৱা হয় পেইড পোষ্ট বা স্পন্সৰ পোষ্ট। পেইড পোষ্ট বা স্পন্সৰ পোষ্টত যিকোনো কোম্পানীৰ সামগ্ৰীৰ প্ৰমোশ্যন দিয়া হয় আৰু এই সামগ্ৰীৰ প্ৰমোশ্যনৰ বাবদে তেওঁলোকে কোম্পানীৰ পৰা লাভ কৰে মোটা অংকৰ ধন। এইখিনি আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ।